हेलो फ्रेंड्स আপোনালোকে চাই আছে আপডেট আসাম ইউটিউব চেনেল আৰু ওলাই আহিছে নটিফিকেশন অসম গ্ৰামীণ বিকাশ প্ৰশিক্ষণ ট্ৰাষ্টৰ ফালৰ পৰা মুঠ 19টা ভ্যাকেন্সি ওলাইছে এই পদকেটাৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ যোগ্যতা কি হ'ব লাগিব বয়সৰ সময়সীমা কিমান দৰমহা কিমান পাব এই পদকেটাৰ বাবে এই সকলোখিনি কথা মই এই ভিডিঅ'টোত কৈ আছো গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল কৰি লওক কিয়নো মই এনে ধৰণৰ জব নটিফিকেশনসমূহ ৰেগুলাৰলি আপডেট কৰি থাকো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰো তো প্ৰথমটো পদ ওলাই আহিছে ডাইৰেক্টৰৰ বাবে পদৰ সংখ্যা হৈছে 5টা পে স্কেল ইয়াৰ বাবে আপোনালোকে 30000 পাৰ মান্থ পাব কোৱালিফিকেশন যদি চাই তেন্তে আপোনালোকৰ গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব বয়স হ'ব লাগিব ম্যাক্সিমাম 62 ইয়াৰ্স অৰ্থাৎ আপোনালোকৰ বয়স 62 বছৰৰ তলত হ'ব লাগিব এপ্লাই মোড হৈছে অফলাইন আৰু এড্ৰেছটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত পাই যাব আৰু কেনেকৈ এপ্লাই কৰিব লাগে সেইটো ডেসক্ৰিপচন বক্সত লিখা আছে তাৰ পৰা চাই ল'ব পাৰিব আৰু এই পদটোৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 15 জুন 2021 দ্বিতীয়টো পদ ওলাই আহিছে ফেকুলিটি মেম্বাৰ পদৰ সংখ্যা হৈছে 5টা পে স্কেল যদি চাই তেন্তে আপোনালোকে 20000 টকা পাৰ মান্থ পাবলৈ সক্ষম হ'ব এই পদটোৰ বাবে কোৱালিফিকেশন আপোনালোকৰ হ'ব লাগিব গ্ৰেজুৱেট ডিগ্ৰী অথবা পোষ্ট গ্ৰেজুৱেট বয়স হ'ব লাগিব 22 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এপ্লাই মোড হৈছে অফলাইন আৰু এড্ৰেছটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত পাই যাব তাৰ পৰা চেক কৰি ল'ব আৰু এই পদটোৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 15 জুন 2021 তৃতীয়টো পদ ওলাই আহিছে অফিচ এছিষ্টেণ্ট পদৰ সংখ্যা হৈছে 5টা পে স্কেল যদি চাই তেন্তে আপোনালোকে এই পদটোৰ বাবে 12000 টকা পাৰ মান্থ পাবলৈ সক্ষম হ'ব কোৱালিফিকেশন থাকিব লাগিব গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বয়স হ'ব লাগিব 22 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এপ্লাই মোড হৈছে অফলাইন আৰু এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত এড্ৰেছটো পাই যাব লাষ্ট ডেট হৈছে 15 জুন 2021 চতুৰ্থটো পদ ওলাই আহিছে এটেন্ডেন্ট পদৰ সংখ্যা হৈছে 4টা এই পদটোৰ বাবে দৰমহা হৈছে 8000 টকা পাৰ মান্থ আৰু যোগ্যতা থাকিব লাগিব আপ টু 8 ষ্টেণ্ডাৰ্ড অৰ্থাৎ আপোনালোকে যদি অষ্টম শ্ৰেণী পাছ কৰি থৈছে তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা হৈছে 22 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আৰু এপ্লাই মোড হৈছে অফলাইন এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত এড্ৰেছটো পাই যাব তাৰ পৰা চাই ল'ব আৰু এই পদটোৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 15 জুন 2021 তো এয়াই আছিল অসম গ্ৰামীণ বিকাশ প্ৰশিক্ষণ ট্ৰাষ্টৰ ফালৰ পৰা ওলোৱা জব নিউজটো যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' ৰেগুলাৰলি পাই থাকিব বিচাৰে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি লওক লগতে ভিডিঅ'টো লাইক কৰক কমেন্ট কৰক আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জয় হিন্দ জয় আই অসম